পরার ধুলি আমি হবে অখিরে তুলে আর ভক্তি রখে পদমে ওকে কর্ম ভক্তি রখে পদমে একে বাজশ্রবা এ নামে এ আসিলে মহামুরে এ মহাধার্মিক আসিল যাও এরো গুনে আরো খেই মনির এ নসিকেতা এ নামে খে অরি কিরণ এই হতি খুন্দারে মুনির কুমারে এ রূপে গুণে হরে প্রভু ঈশ্বর খাওয়া পিতা পুত্র দুজনে ঈশ্বর একদিনা এই বাজশ্রবায় ভাবে মনে একদিনা সেই বাজশ্রবায় ভাবে মনে বাজাস শ্রবা আও পরল লিখিয়া সূর্য অলসি লিখিয়া এই উঠিয়া ভাতে
আৰু গাটো ধুব লাগিল নহয় আয়ে গামৰ ধোৱে কৃষ্ণ কৃষ্ণ আইছৰ সেৱা কৰে মনে মনে ভাবে ও যজ্ঞ করো বলে আৰু মুনিয়ে মনে মনে ভাবে সেই যজ্ঞত মই সৰ্বস্ব দান দি মই গণি পঢ়ি যজ্ঞ দিন এক শতাংশ আয়ে ঋষি মুনি ব্ৰাহ্মণ এই যজ্ঞৰ দিন আহি পাছে উপস্থিত হইলা এই ঋষি মুনি ব্ৰাহ্মণ সজ্জা ঋষি মুনি ব্ৰাহ্মণ সজ্জা যজ্ঞ চলি আছে খাওয়া খাওয়াও চলি আছে এটা কাম কৰো নেকি আমি আগতে অলপ অলপ খাই লওঁ নেকি আৰু যজ্ঞত বহাৰ পিছত আৰু জাননি এই যজ্ঞ অশুভ সেই বাজশ্ৰৱা মুনিয়ে এক
যজ্ঞৰ শেষত বাজশ্ৰৱাই দান দক্ষিণা দিলা এই যজ্ঞৰ শেষত বাজশ্ৰৱাই এতিয়া চাওক ৰাইজ বাজশ্ৰৱা মুনিয়ে দান দক্ষিণাৰ লগতে বহুতো গৰু দান দিছিল কিন্তু কেনেকুৱা গৰু দান দিছিল জানে এই ইয়াৰ অৱস্থা নাই আৰু এক দিয়া ভাল হ'ব চাওঁ এক দিবা নৰা তক আহাৰ ইচ্ছা চাওঁ আৰু ইয়াৰো অৱস্থা নাই এক দিয়া ভাল হ'ব এই উঠবা নৰা চলবা নৰা গৰু দান দিছে ইয়াকে পৰি গেল এই উঠাই এই উঠাই ইয়াকে খুবেই মনলে উঠে উঠাই উঠাই পৰি গল কত গৰু তই মোৰ ভাগত তইহে পঢ়লি না আৰু গাইটোৰ চেহেৰা নাচাই এতিয়া অৱস্থা নাই খাবাই পোৱা নাই হ'ব বাজশ্ৰৱা মুনিও দান দিবে আৰু বস্তু বিচাৰি পোৱা নাই হ'ব আহি থাক বাছা কিবাকে ৰাতিপুৱা আধা কমান হ'লে হ'ব আৰু ৰাতিপুৱাৰ খলা কিবাকে খাব পালি হৈ যাব আহি থাক বামুণে টানি আছে আধা মনা গাই দামরে কষ্ট দিবাই নরে নাচাই এই দামরি তো চাল্লা পড়া যাবা নরে ভাই তই মোৰ ভাগত তইহে বললি দমৰাৰ অৱস্থা নাচাই চিন্তা কৰি গৈছে আহি থাক পাইছা তোকো কেইদিনমান ৰাখি অলপ থাপৰ তাপৰ খুৱাই মজবুত কৰি ডিমাৰ চেল কৰি পাইছা আহি থাক আৰু এক বামুণেহে দমৰা লৈ যায় পানী বললিও নাহে ব্ৰাহ্মণী ৰখি আছে ঘৰত সূৰ্য দুখ নাযাওঁতে ভাল ল'ব লাগিব নহ'লে ব্ৰাহ্মণী খেত কোনো ঠাণ্ডা লাগবে খুবেই মূল্যে হাৰি মূল্যে উঠাই আহি এইবার লেঙ্গুলো ধুইবা লাগলা আহিনে চথরি বামুণে হে টানি বলয় ধৰি এতিয়া সাৰপ্ৰাইজ সেই বাজশ্ৰৱা মুনিয়ে দান দক্ষিণাৰ লগতে বহুতো গৰু দান দিছিল কিন্তু কেনেকুৱা গৰু দান দিছিল জানি আজি মৰো কালি মৰো অৰ্থাৎ চেল্লা পৰা গৰু দান দিছিল বাজশ্ৰৱা মুনিৰ পুত্ৰ নচিকতাই বালক হলেও কিন্তু মহা ধাৰ্মিক আৰু জ্ঞানৱান আছিল আৰু পিতৃৰ এইবোৰ কাণ্ড সম্পূৰ্ণ নিৰীক্ষণ কৰি আছিল নচিকতাই মনে মনে ভাবে মোৰ পিতাই বাৰু এইবোৰ কি কৰিছে আজি মৰো কালি মৰো এই চেল্লা পৰা গৰু দান দিছে পিতাৰ জনে এই যে যজ্ঞ কৰিলেই পিতাৰ জানো কিবা লাভ হ'ব গতিকে পিতাইতো সংকল্প কৰিছিল এই যজ্ঞত সৰ্বস্ব দান দিম বুলি গতিকে পিতৃ মাতৃৰ মইতে এটা সম্পদ গতিকে পিতাই বাৰু মোক কালৈ দান দিব এই কথা মই পিতৃ দেৱতাক খুধাই ভাল হ'ব আৰু সি ভাবি নচিকতাই
এই পিতৃ আগে পিতৃক চাহিয়া পাতে